ক'ত গেলি এটা সরে মারি লও দেৰা কাট এই ক'ত চৰে মাৰা ছাগল খাম আৰু চৰে মাৰিব চাওই হে দে 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 ওই আমার রান্ধনি গামা নালগে মিক্সিত রিবট পে গেছি মশলা বট পে গেছি রিক্সা বেয়া হইলে কইছি মিক্সি বেয়া হইলে কইছি ভালো আছে না রিক্স নাই কইছি যদি মিক্সি বেশি গুলাছে ধরে কোনদি শুনি মথাবলে আমাক লাগবো আৰু খানা দিয়া চাকৰিয়ালটো আছিল কয় গেল এই পিছফালে খানা দিয়া চাকৰিয়ালটো আছে দেখাই আছো ও নাই দেখো কয় বা গেল কবাত ফোনত ব্যস্ত আছে সি আইলি দেখাই আছো তাক খানা দিয়া চাকৰিয়ালটো এইটো ৰাইজ কৈছিলো যে খানা দিয়া চাকৰিয়ালটো বাহিৰত আছে ফোনত ব্যস্ত হৈ দকম বুলি এই দকল এইটো সেট আহি বেছি মাত্ৰ না একচুৱেলি সেইটো এনে কৈছো বাৰু কমলে গোটা খানাটো দিয়া নাই আমি চবে তোলাতুলি কৰি মানে এইটো তামচা কৰিছো আৰু চবে তোলাতুলি কৰি মেনেজ কৰি কিনে খানাটো কৰিছো আজি তো এই আৰু বনাই আছো এতিয়া জাষ্ট চাউল বহাইছো মাংস মাটি বনাম বনাই কিনে আৰু চাই থাকক লাষ্ট মাংস ৰেডি আমাৰ এফালে ভাত আছে ভাত ৰেডি এফালে দালি বনাইছে দালিটো বাৰু অলপমান আমাৰ এইটো অলপ বেলেগ টাইপ হৈ গেল আৰু দালি দিপে বনাইছে কিন্তু মেইন ৰান্ধনি এফালে ভাৰ্গৱ আছে আৰু এফালে যতীন আছে আৰু দীপ আছে লগত এই তিনটা তিনিও মেইন এনে কি বনাইছে গম নাপাওঁ এতিয়া খালি গম পাম খাই কিনে ৰিভিউ দিম এফালে আমাৰ হিৰক আছে অচিন বিকাশ ইন্দ্ৰ আৰু এফালে কমল আৰু এইটো মই খাই লৈ কিনে ৰিভিউটো দি আছো কেনেকুৱা হয় কি হ'ব বাৰু এতিয়া খাই লৈ কিনে ৰিভিউ গাইজ আমি হৰিবল দিয়াই নাই খাওয়া আৰম্ভ কৰাই নাই এফালে চাক দীপে মাংস বিলে আছে এফালে বিলে আছে অচিন্তক দিছি মোক দিলা ইন্দ্ৰ তো খানি কিনে খাইছে ই খাই নি কিনে দুইটা পা খাইছিলে আঙুলিত জোল লাগি আছে এফালে বঢ়িয়াকে সানি মেলি থৈ দিলে বাকী এফালে কোনো আৰম্ভ কৰা নাই এতিয়া খাম আৰু লাষ্টত হৰি বোলাটো দি কিনে গোটাই এতিয়া লগত মাংস বোলা কোনোবা শেষে কৰিলে হয় ৰাইজ এইটো ভুল কথা নে ৰ দালি চচটো দালিটো ৰাইজ কোনো গুৰুত্ব দিয়া নাই মাংস হোৱাৰ পিছত কৈছে দালি লাগব দালি আনা গেল তাৰ পিছত ইটা কথা হল কি দালিটো ইটা কোনো গুৰুত্বই দিয়া নাই এতিয়া কি কৰা যায় দালিটো বাৰু খাই লৈ কিনে ফিডবেকটো দি আছো লাষ্ট টাইমত তাৰ পিছত আৰু ভিডিঅ'টো এণ্ডিং কৰিব ভাল লাগে আপোনালোকে ইমানখিনি ভিডিঅ' চালে বা ইমানখিনি ছাপোৰ্ট কৰিলে আৰু পিছলৈ এনেকৈ ছাপোৰ্ট কৰি যাব ভাল ভাল কণ্টেণ্ট দিবলৈ কাৰণে চেষ্টা কৰিম আৰু মানে এনেকুৱা আৰু হাঁহি ধেমালি বা মিনি ব্লগ বা ব্লগ হিচাপত এনেকৈ বনাই যাই থাকিম ছাপোৰ্ট কৰি যাব আপোনালোকে এইখিনি আৰু ধন্যবাদ থেংক ইউ ঠিক আছে আমাৰ চবৰে খোৱা হ'ল খানা ভৰে আছে বঢ়িয়া সোৱাদ হৈছে যতীন দাও আছে লগত এই ভাৰ্গৱৰ লগত যতীন দাও আছে ভাৰ্গৱ যতীন দা আৰু এফালে দীপ আছে ইয়াতে এক লগত বনাইছি এতিয়া তাৰমানে খাই বঢ়িয়া সোৱাদ পাইছি আমি বাচন চাচন ধুই ৰেডি বাচন চাচন ধুই আমাৰ ক্লিয়াৰ এই হাত দিতে গম পায় এই কমলে কৈছে হাত দিতে গম পায় বোলে গাইজ ভাতকেইটা খালো আমাৰ লগত বৰ্তমান আমি হাউৰীয়া দ্বিতীয় আছো অচিন আৰু মই মানে খালো আমি এক লগত আৰু মেইন ৰান্ধনিও আছে আমাৰ লগত ভাৰ্গৱ খানা ফিডবেকটো তোমাৰ ফিডবেকটো বঢ়িয়া হৈছে মা দালি এনে বনোৱা গেল যেনেকে বনালো দালি সেনেকে থাকিল মোৰ ফালৰ পৰাও মই কওঁ যে খানা বঢ়িয়া আছে মাংস বঢ়িয়া আছে জোল বঢ়িয়া আছে তো দালি মানে নালাৰাকে হ'ল এতিয়া দালিটো তাৰমানে এতিয়া ইন্দ্ৰই লৈ যাব ঘৰত চচটো তাৰমানে নালাক সেনেকে আছে ইন্দ্ৰইটো লৈ যাব ই ঘৰত খাব বাকী এনে খানা বঢ়িয়া আছে বাকী আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ফেচবুকত যদি চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব আৰু ইউটিউবত যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব এতিয়ালৈকে যেনেকৈ ছাপোৰ্ট দি যাই আছে তেনেকৈ আগলৈকে ছাপোৰ্ট দি যাব তেনেকুৱা ভাল ভাল কণ্টেণ্ট বনাব ট্ৰাই কৰিম কেতিয়াবা ফানি কণ্টেণ্ট পাব বা কেতিয়াবা ভ্লগ পাব নতুন নতুন জেগা চাবলৈ পাব তো তেনেকুৱাই আৰু গতিকে আজিলৈকে এৰিলোঁ ধন্যবাদ।